আমার লগ বলে খাই বইছে বহুত দেখকে ধুলে মুখ বলে খালা হয়ে গেছে খালা বাড়ি তাই মুখ বলে খালা তো hey guys, welcome back to the channel. So আমি এটা এনেকুৱা জায়গাত আইছো বৰ্তমান অসমৰ এটা মানাসৰ নিচিনা এটা বহুত ভাল জায়গা। তো মই আছো লগতে ডাস্টিন আছে অনন্ত ৰাজবংশী ব্লগত আমাৰ মানে আপোনালোকৰ সৈতে স্বাগতম জনালোঁ আৰু আমি আজি এনেকুৱা এটা ঠাইলৈ আহিছোঁ আপোনালোকে বিশ্বাসে নকৰিব। তো আপোনালোকে মানাসত হয়তো বহুত পইচা দি আপুনি বহুত মানে পইচা ইনভেষ্ট কৰি এক্সপিৰিয়েঞ্চ এটা লৈছে। তো আপুনি মানাসৰ নিচিনা এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। আমাৰ শ্ৰীমঙ্গলত যিটো কালামাটি বুলি কয়, আমাৰ বঙাইগাঁও টাউনৰ পৰা হায়েষ্টলি আপোনাৰ 40 কিলোমিটাৰমান হ'ব। তো আপোনালোকে আহিলে গম পাব ইয়াতে আপোনালোকে নিশ্চয় কৰি আকৌ মানে বহুত এনেকুৱা জীৱ জন্তু আছে আকৌ আপোনালোকে চাব পাৰিব। আমিও ভাবিছোঁ যদি আমি চাবলৈ পাওঁ আমাকো বহুত ভাল লাগিব বাৰু। তো পাৰ বাইকাৰ্ছ মানে 100 টকাকৈ লৈছে। চ' আপোনালোকে আহক, আপোনালোকে চাব পাৰিব নিশ্চয় কৰি। আমি এতিয়া আমাৰ কপালত কিনো আছে চাই লওঁ। আমিও যদি আমি লাইভ মানে নৃত্য কৰি এনেকুৱা মানে যিবিলাক জন্তু মানে মানুহবিলাকে মানে বন্দী কৰি ৰাখি দিয়ে সেইবোৰ নহয়, আমি খোলা জন্তু যদি এটা চাব বুলি পাৰোঁ সেয়াই আমি আশাৰে আহিছোঁ। এইটো এটা পিকনিক প্লেচ হয়, আপোনালোকে আহিব পাৰে। তো আপোনালোকে ভিডিঅ'খন তেখেতৰ ইউটিউব চেনেলত আপোনালোকে চাই থাকক। আমি ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ চেষ্টা কৰিম। ইমান কষ্টৰ পাছত ইয়ালৈ আহিছোঁ, বহুত ভাল লাগি আছে। আৰু এতিয়া যাবলৈ ইচ্ছা নাই, কিন্তু আমাৰ আৰু 1.5 ঘণ্টা আমাৰ মানে বহুত অন্ধকাৰী ৰাস্তা আছে, বহুত ভয়াতুৰ ৰাস্তা আছে বাৰু। তো বহুত কষ্ট কৰি আহিছোঁ ইয়াতে ইমান ভাল ভিউৰ কাৰণে। আপোনালোকে আহিব, যদি আহিব নোৱাৰে আমাৰ লগত কণ্টেক্ট কৰিব চেষ্টা কৰিব। তো আমি লোকেশ্যনটো কৈ দিব পাৰিম, কিন্তু নেক্সট টাইম মানে আমিও মানে বহুত দূৰ হ'লে যিটো আমাৰ কাৰণে। তো আপোনালোকে আহিব বাৰু, ওচৰত যিবিলাক মানুহ আছে। তো আপোনালোকে আমাৰ ৰাস্তাখন আপুনি দেখা পাইছে যে আমাৰ কিমান অফ ৰ'ডিং ৰ'ড আছিলে। তো এতিয়ালৈকে আমাৰ ইয়াতে ধূলাবোৰ উৰিয়ে আছে। আমি যে আহি পালোঁ মুখখন ধুলোঁ, এতিয়ালৈকে আমাৰ চুলিবোৰ চাব পাৰে যে পুৰা ধূলি দি ভৰ্তি হৈ আছে। পুৰা ধূলি মানে এইফালে কালাৰ আপোনালোকে চাব পাৰে। মোৰ ভিতৰত চাৰ্ট আছিলে বাৰু, মই চাৰ্টটো খুলি থৈ দিলোঁ। চ' আপোনালোকে দেখা পাই আছে চাগে, এইটো ভূটানৰে ওচৰতে হয়। এইটো হ'ল ভূটান পাহাৰ। এইটো জনা হিচাপত আপোনালোকে ভিডিঅ'খন চাই থাকক। এমেজিং ভিউ। আৰু 4জন লগ এতিয়াও আহি পোৱা নাই। তাহাঁতৰ স্কুটি আৰু এটা হৰ্নেট এতিয়া আহি পোৱা নাই। ৰাস্তাবিলাক বহুত বেয়া আৰু আমাৰ বাইকটোতে এনেকুৱাই। চ' আহি গৈছোঁ আমি সোনকালে, সিহঁতে আহি আছে। এতিয়ালৈকে চিয়ৰ হৈ পোৱা নাই যে সিহঁতে আহি পাব নে নাই। আমি তথাপি 15 মিনিট ইয়াতে আমি ৰখি থাকিম বাৰু তেখেতৰ কাৰণে, নহ'লে আমি আকৌ ওলাই যাম। সিহঁতক আকৌ এইখিনিত যদি লগ পোৱা বেয়া কথা হৈ যাব। আকৌ আমি অলপ আহিব লাগিব, ইমান ধূলি মাখত আমি আৰু আহিব নোৱাৰিম। 20 minutes. So let's see our beauty. Uy, bardo. আমার লোক বলে খাই বইছে বহুত লেট কে। হ্যাঁ আহিম ধুলে মুখ বলে খালা হয়ে গেছে খালা বাড়ি তাই মুখ বলে খালা। यार मुख तो खाला हয়ে গেছে খালা বাড়ি তাই কিনে।
এতিয়া বাজে 6টা আৰু এতিয়া আহিলোঁ ঘৰত। ৰাস্তাবিলাক বহুত বেয়া আছিল। যিটো ৰাস্তা মানে লাগিছিল আধা ঘণ্টা তাতে লাগিছে আমাৰ 2 ঘণ্টা। ৰাস্তাবিলাক বহুত একা বেকা আৰু বহুত ধূলি আৰু জংঘলৰ মাজে মাজে যাব লাগে। সেইটো হ'ল একদম ভূটান বৰ্ডাৰৰ ফালে, যিটো মানে কালামাটি বুলি কয়। তাৰ পৰা আহিলোঁ আৰু ৰাস্তাত মানে আহোঁতে এটা দুৰ্ঘটনা হৈ গৈছিল মোৰ লগত। সেইকাৰণে অৱস্থাটো বেয়া। নকওঁ কি হৈছিল আৰু কি হ'ল নেদেখাওঁ। ঘৰৰ মানুহে গম পালে গালি পাৰিব। ভাগ্য ভাল, একো মানে বেছি কিবা হোৱা নাই। চ' যদি ভিডিঅ'টো ভাল লাগে চ' লাইক কৰিব। আজিৰ ভিডিঅ'টো এইখিনিলে আৰু নেক্সট ব্লগটো ভালকৈ দিব চেষ্টা কৰিম। চ' থেংক ইউ এভৰিৱান।